আবৃত্তি কৰিবলৈ লৈছোঁ এটি কবিতা। অতীত কবি ৰশ্মি বৰুৱা। বুকুত বুবা ক্ৰন্দনৰ ৰোগ-মোকনি আজি বৰকৈ বাঢ়িছে। সাঁচি ৰখা মৰমে হৃদয়ক বিহ্বল কৰি তুলিছে। তথাপি কওঁ, তেনেদৰেই থাকক। তোমাৰ আৰু মোৰ মৰমেৰে ভৰি থকা ডায়েৰীখন মোৰ সেই দিনৰ বাকচটোতেই থাকক। সেই মৰমবোৰ লুটিয়ালে বুকুত বিষ অনুভৱ হ'ব। সপোনবোৰ সপোন হৈয়ে থাকক। মৰম ভালপোৱাবোৰ ডায়েৰীৰ পাততেই থাকক স্মৃতি হৈ। সকলোবোৰ আজি অতীত অতীত হৈয়ে থাকক। ধন্যবাদ।